মানে মোৰ গাড়ীখন মানে ইঞ্চুৰটো ফেইল হৈছে, এইটোৱে কৰিব লাগিব। মই পইচাটো অফিচত কৰিব লাগে, ক'ৰবাত যদি ধৰি লৈ ব্লগত যাম তো। ৱেলকাম টু মাই চেনেল এলেক্স পাপটিভ এছামিছ। বিখ্যাত ড্ৰাইভাৰ আমাৰ এয়া লগত গাড়ী দি যাত্ৰা প্ৰথমবাৰৰ কাৰণে গাড়ী কিবা এটা নিজৰ ভাল ফিল এটা লাগি থাকে। আহক বলক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। সেয়া এইফালে এনেকৈ যায় 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 বাপৰা ঐ গাড়ী বাপৰে ড্ৰাইভাৰে কৈছে এনেকৈ যদি ইমান মানুহ ইমান কৰে আৰু আমি কি কৰিম আৰু আমি আৰু বিখ্যাত ড্ৰাইভাৰ আৰু নে কি বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আছোঁ আমি তুমি বারে বার যুগে যুগে বইও যদি প্রণয় কাহিনী আমার চোখের সাথে দেখিলু যে তোমাকে চকুয়ে চকুবে চিনি পালো হঠাতে চোখের সাথে দেখিলু যে তোমাকে চকুয়ে চকুয়ে চিনি পালো হঠাতে এবেলি মোক বুকুতে ৰাখি এবেলি মোক আহি ঢাকি এবেলি মোক আচলতে তোমাৰ চাওঁতে চাওঁতে পুৱাব প্ৰতিটো পল প্ৰতিটো ৰাতি এবেলি হওক পৃথিৱী সাক্ষী আবেগেৰে জনোৱা চাকি হাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাহি মেলা অতীত যিদৰে পাহৰো ৰূপেৰে ভৰা চাদৰ কদিহে উজিয়া জীৱনৰে ভৰা এই কলা আলসুৱা ৰূপেৰে ভৰা চাদৰ কদিহে উজিয়া জীৱনৰে ভৰা এই কলা আলসুৱা আজিও যেনো বুজো একোকে কাৰ বাবে আছো যে জানিছি